আজি গাটো বৰ বেছি এটা ভাল নহয়, তথাপিতো বহুত এক্সাইটেড হৈ আছোঁ কাৰণ আজি আমাৰ ইয়াতে আহিব মানে মুছলপুৰত আহিব ভৃগু কাশ্যপ, কৃষ্ণমণি নাথ, বৰণ বিকাশ আৰু বহুতো শিল্পী। গতিকে চাবৰ কাৰণে পূৰা এক্সাইটেড হৈ আছোঁ। আজি গায়ক চাবা যাবা? তুমি ৰেডি হৈ আছা? ক'ত আছে গায়ক? মুছলপুৰত ন? আমি যাম আৰু এইফালে কৰাবি ৰাতিপুৱাই গা মূৰ ধুই ধুই পূৰা ৰেডি হৈ আছ। চাওঁ যাবা না আজি তুমি? চকত খাবা? মই আনিম দে এতিয়া। মাক পইচা খোজা, পইচা দিয়া আহে। এতিয়া পইচা লৈ কিনে মই দোকানত আহি গ'লোঁ। দোকানত গুণৰ কাৰণে চকলেট আৰু বিস্কুট ল'লোঁ, লৈ কিনে ঘৰ আহি গ'লোঁ। কি আনিছোঁ তোমাৰ কাৰণে দেখছ না? হয় এই ভাল আৰু আছে চকলেট দুটা। এই ভাল ন? এইটো ভাল ন? ভাল বুলি ক।